মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গুড মৰ্নিং এটা বিশেষ খবৰ জনাব বিচাৰিছোঁ তোমালোকক সেবাৰ বিৰুদ্ধে এটাৰ পাছত এটা বিভিন্ন অভিযোগ আহি আছে আৰু তাৰ মাজতে শেহতীয়াভাৱে যোৱা বৰ্ষতেই মেট্ৰিক পাছ কৰা এজন ছাত্ৰই এইবাৰ এটা কথা মুকলিকৈ টুইটাৰত প্ৰকাশ কৰিছে আৰু মই জনামতে তেখেতে হিমন্ত বিশ্ব শৰ্মাদেৱকো কথাখিনি জনাইছে টুইটাৰ যোগে আৰু সেই কথাখিনি হৈছে যে যোৱা বৰ্ষত ছাত্ৰজনে মেট্ৰিক পাছ কৰিছে আৰু মেট্ৰিক পাছ কৰা সময়ত তেখেতৰ দেউতাকক তেখেতৰ প্ৰিন্সিপালে কি কৰিলে যোগাযোগ কৰিছিল মানে পইচা বিচাৰিছিল তেওঁৰ পৰা আৰু পইচা দিলে কি কৰিলেহেঁতেন বুলি তেওঁ অভিযোগ কৰিছে ছাত্ৰজনে যে সেই তেওঁ প্ৰথম 10টা স্থানৰ ভিতৰত স্থান পোৱাই দিব আৰু এই ক্ষেত্ৰত সেই প্ৰিন্সিপালগৰাকীক সেবাৰ এজন ডাটা এন্ট্ৰি অপাৰেটৰে সহায় কৰিব বুলি কৈছিলে যিহেতু মাৰ্কবিলাক সেবাত ভৰাব আৰু তাতে সহায় কৰিব আৰু কিন্তু ল'ৰাজনৰ পিতৃয়ে পইচাখিনি নিদিলে আৰু সেয়েহে ল'ৰাজনে এতিয়া অভিযোগ আনিছে সেবাৰ ওপৰত মানে প্ৰিন্সিপালৰ লগতে তেওঁলোকৰ সেবাৰ যিজন ডাটা এন্ট্ৰি অপাৰেটৰ আৰু এনেকুৱা ধৰণৰ কিছুমান দালাল ৰূপী যদি প্ৰকৃততে অভিযোগটো সঁচা হয় এনেকুৱা কিছুমান দালাল ৰূপী শিক্ষকৰ কাৰণে হয়তো আজিৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো এনেকুৱা বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে গতিকে আমাৰ ছাত্ৰ সমাজে এটাই দাবী কৰিব লাগে শিক্ষা বিভাগক যে আমাৰ যেটো ন্যায় প্ৰদান কৰিব লাগিব যাতে এনেকুৱা দালাল ৰূপী শিক্ষকসকলৰ বিৰুদ্ধে ষ্টেপ লয় নহলে এই বছৰ এনেকুৱা হৈছে এই বছৰ সলভ হোৱাটোৱে ডাঙৰ কথা নহয় পুনৰ কৰিব তেওঁলোকে এনেকুৱা কাম আগলৈ গতিকে এই খবৰটো তোমালোকক জনালো আৰু ইতিমধ্যে মেজৰ সাবজেক্ট সম্পৰ্কত তোমালোকক যেখিনি মই কথা জনাইছিলো ইয়াৰ আগৰ এটা ভিডিঅ'ত আৰু সেই ভিডিঅ'টোত বহুতে কমেন্ট কৰি সুধিছা যে ইকনমিক্সত মেজৰ ললে ইয়াতে হায়াৰ সেকেন্ডাৰীত মেথছ থাকিব লাগিব নেকি হেতু দিল্লী ইউনিভাৰ্সিটিৰহে ক্ৰাইটেৰিয়া হয় তোমালোকে ইয়াতে হেতুক লৈ প্ৰবলেম নাই ইয়াত তোমাৰ হায়াৰ সেকেন্ডাৰীত মেথছ থাকিলেও থাকক বা নাথাকক তোমালোকে ইকনমিক্সত মেজৰ ল'ব পাৰিবা আৰু দুই এজনে সুধিছিলে যে অসমীয়াত ল'ব পাৰিম নেকি মই জনাত এতিয়া নতুন কিবা নিয়ম কৰিছে যদি নাজানো কিন্তু মই জনাত এতিয়াও নোৱাৰিবা ডিগ্ৰীত গৈ এমএ ইংলিছতে কৰিব লাগিব এটো পূৰ্বৰে নিয়ম আৰু মেথছ যদিও তো ইয়াতে হায়াৰ সেকেন্ডাৰীত নাথাকিলেও ল'ব পাৰিবা কিন্তু ইকনমিক্সত মেথছৰ পেপাৰ থাকে ষ্টেটিষ্টিক্স আছে গতিকে তুমি মেথছত আৰু এইটো ইমান ডাঙৰ কথা নহয় প্ৰেক্টিছ কৰিলে পাৰিবা হেতুক লৈ ভয় খুৱাই দিয়া যেন হ'ব মই কৈ দিলে গতিকে ইমান একো ডাঙৰ ইস্যু নহয় গতিকে যিসকলে ইচ্ছুক হয় ইয়াতে হায়াৰ সেকেন্ডাৰীত মেথছ থাকিব লাগিব বুলি কথা নাই তোমালোকে ল'ব পাৰিবা ঠিক আছে ধন্যবাদ